ক্ষুধা আছে বাবে আপোনাৰ জীৱন আছে। ক্ষুধা আছে বাবে আপুনি সংগ্ৰামী হৈ আছে। আৰু ক্ষুধা আছে বাবে আপুনি আপোনাৰ উজাৰি অহা ভোকটোক নিয়ন্ত্ৰণ কৰি আছে। গতিকে ক্ষুধা থকালৈকে আমি সংগ্ৰাম কৰিবই লাগিব। সংগ্ৰাম কৰিলেহে আমি জীয়াই থাকিব পাৰিম। সৰুৰে পৰা যদি আমাৰ জীৱনলৈ ক্ষুধা নাহিলেহেঁতেন, আমি চাগে এলেহুৱা হৈয়ে থাকিলোহেঁতেন। গতিকে ক্ষুধাক আমি পুহি ৰাখিছোঁ। আমাৰ উজাৰি অহা ভোকটোক আমি আঁতৰাব নোৱাৰোঁ। আৰু এই ভোকটো নিবাৰণৰ কাৰণেই আমি সংগ্ৰাম কৰি আছোঁ। জীৱনত সংগ্ৰাম কৰিবই লাগিব। সংগ্ৰামেই আমাক জীয়াই ৰাখিব। আৰু এই সংগ্ৰামৰ ওপৰতে নিৰ্ভৰ কৰে আমি কেনেধৰণৰ জীৱন যাপন কৰা উচিত। আপোনালোক সকলোৱে ভাবিবচোন বাৰু, ক্ষুধা আছে কাৰণে যে আমি জীয়াই আছোঁ। আৰু এই ভোকটোক নিবাৰণ কৰিবৰ কাৰণে আমি যে জীৱনত কিমান সংগ্ৰাম কৰি আছোঁ আৰু সংগ্ৰাম কৰিব লাগিব, এই কথাকেইটা মনত ৰাখিলে আমি যদি সুচিন্তিত, সুপৰিকল্পিত আৰু সুপৰিচালনাৰে চলিবলৈ লওঁ, আমি ক্ষুধা নিবাৰণৰ প্ৰচেষ্টাক বিচাৰি পাম। আৰু সেই প্ৰচেষ্টাতেই আমাৰ জীৱনী শক্তি লুকাই আছে। জীৱনী শক্তি, জীৱনৰ প্ৰাণ আমি চেষ্টা কৰোঁ আমাৰ ক্ষুধাক নিবাৰণৰ পথ নিৰ্বাচন কৰিবলৈ।